আজিৰ নতুন এটা ব্লগত আপোনালোকক সকলোকে ওয়েলকাম জনাইছোঁ। আজি এটা স্পেচিয়েল কাম এটা আছে, আপোনালোকে থাম্বনেলত দেখি গমে পাইছে চাগে। মানে কথাটো এনেকুৱা বন্ধুসকল যে মোৰ ছোৱালীজনীৰ আজি প্ৰথম চুলি কাটা, মানে জন্মৰ পৰা এতিয়ালৈকে এবাৰো চুলি কটা নাই। আজি ফাৰ্ষ্ট চুলি কাটিম আৰু একেবাৰে টকলিকৈ একেবাৰে কাটি দিম আৰু যাৰ ফলত নতুনকৈ যেতিয়া চুলিটো গাজিব ভালকৈ গাজক আৰু চিধা ষ্টাইলিছ গাজক, সেইটোৱে কামনা কৰিলোঁ। আৰু এতিয়া মেইন কথা হ'ল চুলি কোনে কাটিব? নাপিতে। তো নাপিতক এতিয়া গৈ কথা পাতি আহোঁ আৰু মাতি লৈ আনো ঘৰত, তাৰপিছত ঘৰতে চুলিবোৰ কাটি দিম ছোৱালীজনীৰ। নাপিতৰ লগত ডিছকাশ্যন হৈ গ'ল, এতিয়া অলপমান বজাৰ গৈ আহোঁ। ব্ৰইলাৰ মাংস ল'ব আহিছোঁ, আধা কেজি লৈ যাম আৰু এই ছোট লেগটা দে। চুলিটো কাটা আগত মানে পানী অলপ তিয়াই দিছে আৰু ভয় খাইছে নেকি। দিছে বুলি আৰাম পাইছে। আৰু মালিচ দে এবাৰ মালিচ কৰিছে। চব এনে বচাই দিব লাগে, নহ'লে কান্দিব। মালিচ কৰিছে দে না। বুম চেকালাকা মালিচ দে। ধুনীয়া হৈছে দে। এইটো মালিচ কৰিম। এইটো হৈছেতো, হৈ গৈছে। বঢ়িয়া লাগিছে। চুলিটা ক'ত গ'ল? চুলি নাই দেখোন। কি খাইছে? জেলেবি বাই আহো। চুলি কটাত অলপো নাকান্দিলে মানে না। গুড গাৰ্ল। জেলেবি খাই আছে পূৰা চুবাই। দাঁতটো এনে 4-5টা আছে, এই দিয়ে চুবাই দিয়ে আৰু ন। অফিচ যোৱা মানে টাইম হৈছেতো, সেইকাৰণে খাবলৈ লৈছোঁ। আৰু সেইটো চিকেন লেগ পিচে আছিল, কিন্তু লেংটা হৈ গ'ল আৰু একেবাৰে কৰকৰা কৰি ভাজিছোঁ আৰু একেবাৰে ভাজি পিনে ধনিয়া আৰু এইটো হ'ল মোৰ বুট জলকীয়া, এইটো লগাই দিম, সানি পিনে জাষ্ট খাব লাগে আৰু একেবাৰে ক্ৰিস্পি হৈ গৈছে। মানে মুখত সোমাই দিলে গুড়া পিঠা হৈ যাব। দালি আছে লগতে, দালিটো মিক্স কৰি ল'ম। মিক্স কৰি পিনে ভাল কৰি মিহলাই এটা টুকুৰা পিচ এটা লৈ ল'ম, বুট জলকীয়া লগাই পিনে তাৰপিছত চিধা মুখত সুমিয়াই দিম। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, আকৌ নেক্সট ব্লগত লগ পাম।